ব্ৰিটিছ বিৰোধিতাই এক নতুন ৰূপ পৰিগ্ৰহ কৰে। নগাঁও জিলাত প্ৰচলিত আফু খেতি নিষিদ্ধ কৰি তামোল পাণ আদিৰ ওপৰতো খাজানা লগোৱাৰ প্ৰতিবাদত 1861 চনত ফুলগুৰিৰ কৃষকসকলে বিদ্ৰোহ কৰে। এই বিদ্ৰোহৰ পৰিণতিত নগাঁও জিলাৰ অতিৰিক্ত আয়ুক্ত সিংগাৰক কৃষকসকলে হত্যা কৰি কলংনিডিত উটুৱাই দিছিল। ভাৰতবৰ্ষৰ স্বাধীনতা আন্দোলনৰ ইতিহাসত এইটোৱে আছিল প্ৰথম কৃষক বিদ্ৰোহ। অধ্যক্ষ মহোদয়, এইটো অসমৰ প্ৰথম কৃষক বিদ্ৰোহ নাছিল, সমগ্ৰ ভাৰতৰে ই প্ৰথম কৃষক বিদ্ৰোহ আছিল। এই বিষয়ে আমি ভাৰতত বহুতো প্ৰচাৰ আমি কৰিব পৰা নাই। মই ভাবোঁ এই দিশবিলাকৰ ওপৰতো আমি নিশ্চয় ভাৰতত আমাৰ অৱদানৰ বিষয়ে ৰাষ্ট্ৰজুৰি প্ৰচাৰ কৰাৰ বাবে আমি ব্যৱস্থা ল'ব লাগিব। এইবাৰ মই অসমৰ মুখ্যমন্ত্ৰী হিচাপে ভাৰতৰ সকলো মুখ্যমন্ত্ৰীলৈকে চিঠি লিখিছোঁ যাতে ভাৰতবৰ্ষৰ সকলো ৰাজ্যৰ পাঠ্যক্ৰমত লাচিত বৰফুকনৰ বিষয়ে তেওঁলোকে যাতে সন্নিৱিষ্ট কৰে। আৰু আমি খুব ভালদৰে লিখি 3 পেজ পঠিয়াই দিছোঁ যাতে ৰাজ্যসমূহে তাৰ ওপৰত ৰিচাৰ্চ কৰিব পাৰে। এই ধৰণে আমাৰ কেইবাটাও ঘটনা যে কৃষক বিদ্ৰোহ আমাৰ ইয়াত প্ৰথম হৈছিল। গমধৰ কোঁৱৰে কিমান আগতে তেওঁ বিদ্ৰোহ কৰিছিল। তেওঁ প্ৰথম মানে স্বাধীনতা আন্দোলনৰ এগৰাকী প্ৰথম মুক্তিযুঁজাৰু বুলি ক'লেও ভুল নহয়। আমাৰ ইতিহাসে তাকে কয়। এই কথাবিলাক আমি ভাৰতৰ আন ৰাজ্যবিলাকৰ লগতো শ্বেয়াৰ কৰিম যাতে আমাৰ স্বাধীনতা সংগ্ৰামত অসমৰ বৰঙণিৰ বিষয়ে সকলোৱে গম পায়। ফুলগুৰিত ঢেবাৰূপে খ্যাত এই বিদ্ৰোহৰ পিছত 1868-69 চনত ব্ৰহ্মপুত্ৰ উপত্যকা জিলাসমূহত ব্ৰিটিছ প্ৰশাসকে ৰূপিত আৰু অনাৰূপিত ভূমিৰ খাজনা 25% পৰা 50% বৃদ্ধি কৰিছিল। পিছলৈ 1893 চনত অসমৰ মুখ্য আয়ুক্ত উইলিয়াম ৱাৰ্ডে নতুনকৈ 70% পৰা 80% খাজনা বৃদ্ধি কৰে। এই পৰিস্থিতিত অসমৰ কৃষকসকলৰ শোচনীয় অৱস্থাত পৰিছিল আৰু ক্ৰমাৎ বিদ্ৰোহী হৈ উঠিছিল। 1868 চনত হাজাৰ হাজাৰ দৰঙী ৰাইজ পথৰুঘাট ৰাইজমেলত সমবেত হৈছিল। তাৰ পিছত 1893-94 চনত ৰঙিয়া, লাচিমা, নলবাৰী, বৰমা, বজালী, বৰভাগ, সৰ্থেবাৰী, সৰুক্ষেত্ৰী, চিপাজাৰ, বিয়াপাৰা, বৰদৌলগুৰি, দাহি, পাটিদৰং, আমচকলি আদিত স্থানীয় ৰাইজমেল অনুষ্ঠিত হয়। ৰঙিয়াত ৰাইজমেলে প্ৰথম প্ৰতিবাদী ৰূপ লৈছিল বৰলীয়া নদীৰ পাৰত বহা চমুখা ঘাটৰ মেলৰ মাজেৰে। বাৰাহাটী, পাল্লা, দুদলাং, চমুখা, বাহাৰঘাট, লহকৰপাৰা, ধুহি, হানেকুচি, লমা, চটমা, বৰশালা গাঁৱৰ কৃষকসকলে এই মেলত সমবেত হৈ ইংৰাজৰ বৰ্ধিত খাজানা আদায় নিদিবলৈ সিদ্ধান্ত লৈছিল। চমুখা ঘাটৰ মেলৰ পিছত দ্বিতীয়খন মেল হৈছিল ৰঙিয়া চহৰৰ গুৰুকুচি গাঁৱত। 1894 চনৰ 26 জানুৱাৰীত দৰং জিলাত পথৰুঘাটত দ্বিতীয়বাৰৰ বাবে কৃষক বিদ্ৰোহ সংগঠিত হৈছিল। বৰ্ধিত খাজানাৰ বিৰুদ্ধে প্ৰতিবাদ কৰা নিৰস্ত্ৰ জনতাৰ ওপৰত ব্ৰিটিছ আৰক্ষীয়ে কৰা ধাৰাসাৰ গুলীবৰ্ষণত নিমিষতে শতাধিক লোকৰ মৃত্যু হোৱাৰ লগতে বহু লোক ঘূণীয়া আৰু আহত হৈছিল। ৰাজ্যত সংঘটিত কৃষকৰ এই বিদ্ৰোহে ব্ৰিটিছৰ বিৰুদ্ধে অসমৰ স্বাধীনতা সংগ্ৰামৰ উকিৰে ৰাজ্যবাসীক সজাগ কৰি তুলিছিল। অধ্যক্ষ মহোদয়, জালিয়নাবাগৰ হত্যাকাণ্ড আৰু পথৰুঘাটৰ কৃষক বিদ্ৰোহৰ ওপৰত ব্ৰিটিছে চলোৱা নিৰ্মম অত্যাচাৰ, আমি ভাবোঁ যে পথৰুঘাটত যি ঘটনা হৈছিল সি জালিয়নাবাগে আজি বহুখিনি প্ৰচাৰ পালেও পথৰুঘাটত এই নিৰ্মম হত্যাকাণ্ডক, ব্ৰিটিছে কৰা নিৰ্মম হত্যাকাণ্ডক আজিও আমি বহুত প্ৰচাৰ কৰিব পৰা নাই। যদিও ৰাজ্য চৰকাৰে বিভিন্ন সময়ত প্ৰচেষ্টা লৈছে, এই দিশটোৰ ওপৰতো নিশ্চয় আমি চকু দিব লাগিব। ব্ৰিটিছ শাসনকালত সমগ্ৰ ভাৰতত মহাত্মা গান্ধীৰ নেতৃত্বত গঢ়ি উঠা অসহযোগ আন্দোলন যেতিয়া সৰ্বাত্মক হৈ পৰিছিল, তেতিয়া অসমতো এই আন্দোলনে জনসাধাৰণক উত্ৰাৱল কৰি তুলিছিল। 1920 চনৰ তেজপুৰত অনুষ্ঠিত অসম ছাত্ৰ সন্মিলনৰ অধিৱেশনত অসম প্ৰাদেশিক কংগ্ৰেছৰ জন্ম হয় আৰু 1921 চনত মহাত্মা গান্ধীৰ অসম ভ্ৰমণে স্বাধীনতা আন্দোলনক অধিক তীব্ৰতৰ কৰি তোলে। কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ, দেশপ্ৰাণ চন্দ্ৰনাথ শৰ্মা
আৰু দেশপ্ৰেমী কুলধৰ চলিহা প্ৰমুখ্যে কেইজনমান নেতাই ওকালতি পৰিত্যাগ কৰি এই আন্দোলনত যোগ দিয়ে। ইয়াৰ কেইমাহমান পিছত দেশভক্ত তৰুণৰাম ফুকন, গোপীনাথ বৰদলৈ প্ৰমুখ্যে আন এদল বিশিষ্ট লোকেও এই আন্দোলনত নামি পৰিছিল। ভাৰতৰ স্বাধীনতা আন্দোলনত ছাত্ৰ সমাজ আঁতৰি থাকিব পৰা নাছিল। যিসকল ছাত্ৰই সক্ৰিয় অংশগ্ৰহণ কৰিছিল তেওঁলোকৰ ভিতৰত উল্লেখযোগ্য আছিল অক্ষয় কুমাৰ দাস, পূৰ্ণ শৰ্মা, সিদ্ধিনাথ শৰ্মা, হেমচন্দ্ৰ বৰুৱা আদি। কটন কলেজৰ 150 জন ছাত্ৰই কলেজ ত্যাগ কৰি আন্দোলনত জঁপিয়াই পৰিছিল। সুৰমা উপত্যকাত মুৰাৰী চান্দ কলেজ আৰু চিলেট মাদ্ৰাছা বৰ্জন কৰি বহুত ছাত্ৰ ওলাই আহিছিল। মঙলদৈ, তেজপুৰ, নলবাৰী, ৰঙিয়া, যোৰহাট, ডিব্ৰুগড়, গোৱালপাৰা আদি ঠাইৰ স্কুলীয়া ছাত্ৰসকলে স্কুল ত্যাগ কৰি আন্দোলনত জড়িত হৈ পৰিছিল। চিলেট হাইস্কুলৰ কিছু সংখ্যক ছাত্ৰইও শিক্ষানুষ্ঠান বৰ্জন কৰি আন্দোলনত যোগ দিছিল। স্কুল কলেজ ত্যাগ কৰা ছাত্ৰসকলে গাঁৱে ভূঞে অসহযোগৰ তাৎপৰ্য ব্যাখ্যা কৰাৰ লগতে মদ, ভাং আদি ৰাগিয়াল বস্তুৰ অপৰিপক্কতাৰ বিষয়েও জনসাধাৰণক সজাগ কৰিছিল। অসহযোগ আন্দোলনে অসমৰ মহিলা জাগৰণকো আগুৱাই নিছিল। গান্ধীজীয়ে অসমৰ পৰা ঘূৰি যোৱাৰ পিছত হেমন্ত কুমাৰী দেৱী, নলিনীবালা দেৱী, বিজুতি ফুকন, স্মিতা ভট্টাচাৰ্যী, কৃষ্ণমায়া আগৰৱাল, স্নেহলতা দেৱী বৰুৱা, চন্দ্ৰপ্ৰভা শইকীয়ানী প্ৰমুখ্যে এচাম মহিলাই আন্দোলনত অংশগ্ৰহণ কৰিবলৈ ঘৰৰ পৰা ওলাই আহিল আৰু ৰাজ্যৰ গাঁৱে ভূঞে অসহযোগৰ বাণী প্ৰচাৰ কৰিবলৈ ধৰিলে। অসমীয়া মহিলাসকলে স্বদেশী কাপোৰ উৎপাদন কৰি আন্দোলনৰ কাৰ্যসূচীত ৰূপায়ণত সহায় কৰিছিল। কানি বৰ্জনৰ কাৰ্যসূচীত চাহ বাগিচাৰ ভালেমান মহিলাই অংশগ্ৰহণ কৰিছিল। অবিভক্ত দৰং জিলাৰ তেজপুৰ ঘগৰা চাহ বাগিচাত মদ আৰু কানিৰ বিৰুদ্ধে প্ৰচাৰ অভিযান চলাই 1921 চনত চাহ শ্ৰমিক মালতী উৰ্ফে মাংৰি ওৰাং নিহত হৈছিল। 1929 চনৰ আইন অমান্য আন্দোলনতো অসমৰ মহিলাসকল জঁপিয়াই পৰিছিল। বিভিন্ন ঠাইৰ সভা সমিতিৰ আয়োজন কৰি পিকেটিং, হৰতাল আদি কাৰ্যসূচীত সক্ৰিয় অংশগ্ৰহণ কৰি আন্দোলনটোৰ চালিকা শক্তি বঢ়াই তুলিছিল। চন্দ্ৰপ্ৰভা শইকীয়ানী, কলিয়াবৰত গুণেশ্বৰী দেৱী, শিৱসাগৰত লীলাৱতী কাকতি, সুন্দৰীবালা কাকতি, ডিব্ৰুগড়ত কুশলতা দাস, গোলাঘাটত বিদ্যাৱতী বৈষ্ণৱ, গৌৰীপুৰত হেমপ্ৰভা মজুমদাৰ, টিয়কত স্নেহলতা বৰুৱা প্ৰমুখ্যে মহিলাসকলে অসমীয়া নাৰীসকলৰ মাজত জাতীয় জাগৰণ সৃষ্টি কৰিছিল। বৰাক উপত্যকাত মহিলাসকলক নেতৃত্ব দিছিল শিৱসুন্দৰী দেৱী, সৌদামণি দেৱী, সুৰজলাল সেন, সূৰ্যনাল সেন, প্ৰেমদা সুন্দৰী দাস, কুসুম কুমাৰ দে, কনকলতা নাগ, নৰেশ নন্দিনী দত্ত, প্ৰিয়লতা সেন, সুপ্ৰভা দে, সৰোজনী পাল প্ৰমুখ্যে মহিলাসকলে আন্দোলনত অংশগ্ৰহণ কৰি ভালেগৰাকী মহিলাই কাৰাবাস খাটিছিল। গান্ধীজীৰ কৰিম অথবা মৰিম বাণেৰে উদ্বুদ্ধ হৈ 42ৰ গণবিপ্লৱত সমগ্ৰ দেশবাসীৰ লগতে অসমবাসীও ব্ৰিটিছ শাসন উফৰাবলৈ ওলাই আহিছিল। 42ৰ গণবিপ্লৱত 9 আগষ্টৰ দিনটো আছিল অত্যন্ত গুৰুত্বপূৰ্ণ। 9 আগষ্টৰ দিনটোত বিষ্ণুৰাম মেধি, হৰিকৃষ্ণ দাস, ফকৰুদ্দিন আলী আহমেদ, দেৱেশ্বৰ শৰ্মা, পদ্মধৰ চলিহা, বিজয় চন্দ্ৰ ভাগৱতী প্ৰমুখ্যে অসম বিধানসভাৰ কংগ্ৰেছী সদস্যক গ্ৰেপ্তাৰ কৰি এই আন্দোলনটোক মষিমূৰ কৰিবলৈ ব্ৰিটিছে চেষ্টা কৰিছিল। কিছুদিন পিছতে মাজুলীৰ গড়মূৰ সত্ৰৰ সত্ৰাধিকাৰ মুক্তিযোদ্ধা পীতাম্বৰ দেৱগোস্বামীকো গ্ৰেপ্তাৰ কৰি যোৰহাট জেলত কাৰাৰুদ্ধ কৰা হৈছিল। এই আন্দোলনৰ অংশ লৈ আপোচবিহীন স্থিতি আৰু অফুৰন্ত সাহসেৰে স্বাধীনতা সংগ্ৰামক এক বিশেষ গতি প্ৰদান কৰিছিল কুশল কোঁৱৰে। সৰু পথাৰত ৰেল বগৰোৱা এক ঘটনাৰ সৈতে জড়িত কৰি ব্ৰিটিছে কুশল কোঁৱৰক প্ৰথমে গ্ৰেপ্তাৰ কৰি তাৰ পিছত ফাঁচি দিছিল। এই কাৰাগাৰতে দেশৰ হকে যুঁজ দি মৃত্যুক আঁকোৱালি লৈছিল স্বাধীনতা সংগ্ৰামী কমলা মিৰি আৰু বেজা বাউৰীয়ে। অধ্যক্ষ মহোদয়, যোৰহাট জেলত 350 বিঘা মাটি আছে। তাৰ 150 বিঘা মাটিক আমি বিভক্ত কৰি কুশল কোঁৱৰ, কমলা মিৰি, বেজা বাউৰী এখেতসকলে আত্মত্যাগ কৰা সেই পবিত্ৰ ভূমিখনক আমি প্ৰায় 125 কোটি টকা ব্যয় কৰি এখন অমৃত উদ্যানলৈ ৰূপান্তৰ কৰাৰ বাবে সিদ্ধান্ত লৈছোঁ। ইতিমধ্যে তাৰ নিবিদাৰ প্ৰক্ৰিয়া চলি আছে।
আৰু নিবিদাৰ প্ৰক্ৰিয়া শেষ হোৱাৰ লগে লগে তাৰ কাম আমি আনুষ্ঠানিকভাৱে আৰম্ভ কৰিম। 42ৰ গণ আন্দোলনত ব্যাপক প্ৰতিবাদ অসমত প্ৰথম আৰম্ভ হৈছিল নগাঁও জিলাত। বেবেজিয়াত আৰক্ষীৰ গুলীত নিহত হৈছিল কলাই কোচ আৰু হেমৰাম বৰা। জোঙাল বলহুৰ ওচৰত গুলীবিদ্ধ হৈ শ্বহীদ হৈছিল হেমৰাম পাটৰ গুণাভি বৰদলৈ। বাৰপুজীয়াত শ্বহীদ হৈছিল তিলক ডেকা। বৰহমপুৰত ব্ৰিটিছৰ বিৰুদ্ধে প্ৰতিবাদত অংশ লৈ শ্বহীদ হৈছিল ভোগেশ্বৰী ফুকননী, লক্ষ্মীনাথ হাজৰিকা, ঠগিৰাম সুত আৰু বলোৰাম সুত। গহপুৰ থানাত ত্ৰিৰংগ পতাকা উত্তোলন কৰিবলৈ গৈ শ্বহীদ হৈছিল কনকলতা বৰুৱা আৰু মুকুন্দ কাকতি। ঢেকিয়াজুলি থানাত পতাকা উত্তোলন কৰিবলৈ গৈ ব্ৰিটিছৰ গুলী আৰু লাঠি চলনাত মৃত্যুবৰণ কৰিছিল শ্বহীদ মনবৰ নাথ, কোমলী দেৱী, মহিৰাম কোচ, ৰতন কছাৰী, সৰুনাথ চুতীয়া, মণিৰাম কছাৰী, তিলেশ্বৰী বৰুৱা, লেৰেলা কছাৰী, দয়াল দাস পানিকা, খহুলী দেৱী, মংগল কুৰকু, পদুমী গগৈ আৰু কেইবাজনো চিনাক্ত কৰিব নোৱাৰা ব্যক্তি। বজালীত পুলিচৰ গুলীত শ্বহীদ হৈছিল মদন বৰ্মন আৰু ৰাউতাৰাম কোচ। এই বীৰ শ্বহীদসকলৰ উপৰিও হেমচন্দ্ৰ বৰুৱা, অমিয় কুমাৰ দাস, পুষ্পলতা দাস, কামাখ্যা প্ৰসাদ ত্ৰিপাঠী, অম্বিকাগিৰি ৰায়চৌধুৰী, তীৰ্থনাথ শৰ্মা, বিষ্ণুপ্ৰসাদ ৰাভা, বেণুধৰ শৰ্মা, লক্ষ্যধৰ চৌধুৰী, ভীমবৰ দেউৰী, বিপ্লৱী শংকৰ বৰুৱা, সোণাৰাম চুতীয়া, বাবু ছবিলাল উপাধ্যায়ৰ লগতে সহস্ৰজনৰ অক্লান্ত শ্ৰম, সংগ্ৰাম আৰু ত্যাগৰ বিনিময়ত আমাৰ দেশে স্বাধীনতা লাভ কৰিছিল। আজিৰ এই গৌৰৱময় ইতিহাস ৰোমন্থনৰ বাবে আমি সমবেত হোৱা গণতন্ত্ৰৰ মন্দিৰ অসম বিধানসভাৰো এক মহিমামণ্ডিত ইতিহাস আমাৰ স্বাধীনতা সংগ্ৰামৰ সৈতে জড়িত হৈ আছে। ভাৰতবৰ্ষৰ বিধানসভাসমূহৰ ভিতৰত অসম বিধানসভা হৈছে আটাইতকৈ দ্বিতীয়তম পুৰণি বিধানসভা। প্ৰথম পুৰণি বিধানসভা হ'ল উত্তৰ প্ৰদেশ আৰু দ্বিতীয় পুৰণি বিধানসভা হ'ল আমাৰ অসম বিধানসভা। 1935 চনৰ 2 আগষ্টত ব্ৰিটিছ সংসদত ভাৰত চৰকাৰৰ অধিনিয়ম 1935 গৃহীত হয়। এই অধিনিয়মৰ উপবদ্ধ অনুসৰি 1937 চনত অসম প্ৰদেশৰ বাবে দ্বি-সদনযুক্ত বিধানমণ্ডল প্ৰণয়ন কৰা হয়। তেতিয়া অসম বিধানসভাৰ সদস্য সংখ্যা আছিল 108 জন। এই আটাইকেইজন সদস্যই আছিল নিৰ্বাচিত। উচ্চ সদন আৰু বিধান পৰিষদৰ সদস্য সংখ্যা আছিল সৰ্বাধিক 22 জন। বিধানসভাৰ নিৰ্বাচনত কংগ্ৰেছে একক বৃহত্তৰ দল হিচাপে আত্মপ্ৰকাশ কৰে। অৱশ্যে একক সংখ্যাগৰিষ্ঠতা লাভ নকৰিলে চৰকাৰ গঠন কৰাৰ পৰা বিৰত থকাৰ দলৰ কেন্দ্ৰীয় নেতৃত্বৰ সিদ্ধান্ত অনুসৰি প্ৰাদেশিক কংগ্ৰেছে চৰকাৰ গঠন কৰিবলৈ অনীহা প্ৰকাশ কৰে। ফলত ছাৰ ছৈয়দ মহম্মদ ছাদুল্লাই অসমত মৰ্চা চৰকাৰ গঠন কৰে। 1937 চনৰ 1 এপ্ৰিলত তদানীন্তন ৰাজ্যপাল ৰবাৰ্ট নীল ৰেইডে মহম্মদ ছাদুল্লাক শপত গ্ৰহণ কৰাইছিল। অসম বিধানসভাৰ প্ৰথম বৈঠক বহে শ্বিলঙৰ সভাকক্ষত 1937 চনৰ এপ্ৰিল মাহৰ 7 তাৰিখে। 1947 চনৰ 15 আগষ্টত ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰি ভাৰতবৰ্ষ আৰু পাকিস্তান নামে দুখন ৰাষ্ট্ৰত পৰিণত হয়। এইবাৰ 14 আগষ্টত আমি বিভাজন বিভীষিকা দিৱসো পালন কৰিছোঁ, যাতে বিভাজনৰ কৰুণ ইতিহাসে আমাক সদায় ভাৰতবৰ্ষখন সাৰ্বভৌম আৰু একত্ৰিত কৰি ৰখাৰ বাবে প্ৰেৰণা দিয়ে। ভাৰত বিভাজনৰ পিছত অসমৰ চিলেট জিলা পূব পাকিস্তানত অন্তৰ্ভুক্ত হয়। ফলত বিধানসভাৰ সংখ্যা 71খনলৈ হ্ৰাস পালে। অৱশ্যে স্বাধীনতাৰ পিছত অসম বিধানসভাৰ আসনৰ সংখ্যা পুনৰ 108লৈ বৃদ্ধি কৰা হয়। 1947 চনত বিধান পৰিষদৰ বিলুপ্তি ঘটাই অসম বিধানমণ্ডল এক সদনযুক্ত কৰা হয়। অসমৰ ভৌগোলিক পৰিসৰ সলনি হোৱাৰ লগে লগে আৰু জনসংখ্যা বৃদ্ধিৰ লগে লগে অসম বিধানসভাৰ আসনৰ সংখ্যা পৰিৱৰ্তন হ'ল। 1952ৰ পৰা 57ৰ সময়ছোৱাত সদস্যৰ সংখ্যা 108 গৰাকী হোৱাৰ বিপৰীতে 67ৰ পৰা 72 কালছোৱাত এই সংখ্যা 114 আৰু 72ৰ পৰা 78 কালৰ পৰৱৰ্তী সময়ত 126লৈ বৃদ্ধি হয়। স্বাধীনোত্তৰ কালছোৱাত অসমৰ বিভাজন ঘটি বহুকেইখন নতুন ৰাজ্যৰ সৃষ্টি হ'ল। 1963 চনত নাগালেণ্ড গঠিত হয়। 1971 চনত ভাৰতৰ সংসদত গৃহীত হোৱা এখন আইনযোগে
মেঘালয় পূৰ্ণাংগ ৰাজ্যৰ মৰ্যাদা দিয়া হয়। মিজোৰাম অৰুণাচল প্ৰদেশো সুকীয়া ৰাজ্যত পৰিণত হয়। মেঘালয় গঠনৰ পিছত শ্বিলং অসম আৰু মেঘালয় দুয়োখন ৰাজ্যৰ যুটীয়া ৰাজধানী হয়। 1972 চনত অসম চৰকাৰে দিছপুৰলৈ ৰাজধানী স্থানান্তৰ কৰে। 1973 চনৰ 16 মাৰ্চত দিছপুৰৰ অস্থায়ী ৰাজধানীত অসম চৰকাৰৰ অসম বিধানসভাৰ প্ৰথম অধিৱেশন অনুষ্ঠিত হয়। তেতিয়াৰ পৰা ইয়াতেই অসম বিধানসভাৰ কাৰ্যাৱলীৰ ধাৰাবাহিকতা অব্যাহত আছে। ভাৰত ৰত্ন গোপীনাথ বৰদলৈৰ স্মৃতি বিজড়িত অসম বিধানসভা ইতিহাসৰ বহু উল্লেখযোগ্য ঘটনাৰ সাক্ষী হৈ আছে। এই বিধানসভাৰ মজিয়াৰ পৰাই খিলঞ্জীয়াৰ স্বাৰ্থ সুৰক্ষিত কৰা লাইন প্ৰথা বিলুপ্তিৰ বিৰুদ্ধে কেবিনেট মিছনৰ গ্ৰুপিং প্ৰস্তাৱৰ ভিত্তিত অসমক পূব পাকিস্তানৰ যাতে অন্তৰ্ভুক্তি নহয় তাৰ বাবে বিৰামহীন যুঁজ দিছিল। গণতন্ত্ৰৰ এই মন্দিৰৰ পৰাই তেখেতে খিলঞ্জীয়া ভূমিপুত্ৰৰ অধিকাৰৰ বাবে নিৰবিচ্ছিন্নভাৱে কাম কৰি গৈছিল। অসম বিধানসভাৰ মজিয়াতে অসম বিশ্ববিদ্যালয় স্থাপনৰ প্ৰথম চৰকাৰী প্ৰয়াস আৰম্ভ হৈছিল। অসম বিধানসভাত গোপীনাথ বৰদলৈয়ে উত্থাপন কৰা প্ৰস্তাৱৰ ভিত্তিতে গুৱাহাটী হাইকোৰ্ট স্থাপনৰ সিদ্ধান্ত হৈছিল। অসম বিধানসভাত শাসক বিৰোধীৰ পূৰ্ণ সমৰ্থনত অসমত তেল শোধনাগাৰ স্থাপনৰ প্ৰস্তাৱ গৃহীত হৈছিল। ক্ষমতাৰ বিকেন্দ্ৰীকৰণৰ মাজেৰে গাঁও পঞ্চায়তসমূহক শক্তিশালী কৰা, গো সুৰক্ষা নিশ্চিত কৰা, জমিদাৰী প্ৰথা বিলুপ্তি কৰা, ৰাজ্যত বিভিন্ন উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান গঢ়ি তোলা, শিক্ষানুষ্ঠানসমূহত ৰেগিঙৰ দৰে ভয়ানক ব্যাধি বন্ধ কৰা, সুশাসনৰ বাবে লোকসেৱা অধিকাৰ আইন, ব্যৱসায় বাণিজ্য আৰু উদ্যোগীকৰণৰ অনুকূল পৰিৱেশ নিৰ্মাণৰ বাবে তথা ৰাজ্যৰ আৰ্থ-সামাজিক দিশ চুই যোৱা বহু গুৰুত্বপূৰ্ণ আইন অসম বিধানসভাৰ পবিত্ৰ মঞ্চত প্ৰণয়ন কৰা হৈছে। অসম বিধানসভাক বহু উজ্জ্বল জ্যোতিষ্কই মহিমামণ্ডিত কৰি থৈ গৈছে। এই বিষয়ে আমি ইতিমধ্যে বিধানসভাৰ কাৰ্যকালছোৱাত তেওঁলোকৰ ভূমিকাক আমি ইতিমধ্যে ৰোমন্থন কৰিছোঁ। অধ্যক্ষ মহোদয়, আমি যদি স্বাধীনতাৰ ইতিহাসখনক এবাৰ চাবলৈ যাওঁ তেতিয়াহ'লে আমি দেখা পাওঁ যে ফুলগুৰি ধেৱাই হওক, ঢেকীয়াজুলিৰ যি পুলিচৰ বৰ্বৰ গুলীচালনাত নিহত শ্বহীদসকলৰ আত্মত্যাগেই হওক, কনকলতাৰ আত্মত্যাগেই হওক, চতিয়া থানাত আমাৰ তিৰংগ পতাকাখন প্ৰথম উত্তোলন কৰাৰ অভূতপূৰ্ব ঘটনাই হওক, আমাৰ অসমখনে স্বাধীনতা সংগ্ৰামৰ বহু এনেকুৱা বিৰল ইতিহাসৰ সাক্ষী হৈ আছে। আজি স্বাধীনতাৰ ৭৫ বছৰ পিছত আমি অসমবাসী ৰাইজে সেই মুক্তিযুঁজাৰু, জ্ঞাত অজ্ঞাত মুক্তিযুঁজাৰু, তেখেতসকলৰ পৰিয়াল, শ্বহীদ, জ্ঞাত অজ্ঞাত শ্বহীদ আৰু আমাৰ ভৱিষ্যতৰ বাবে আমাৰ মাজৰ পৰা আঁতৰি যোৱা স্বাধীনতা সংগ্ৰামৰ সেই সময়ৰ ৰাইজৰ মহান আত্মত্যাগক আজি আমি পুনৰবাৰ কৃতজ্ঞতাৰে সোঁৱৰিছোঁ আৰু আজি আমি নিশ্চয় অসম বিধানসভাৰ মজিয়াত আকৌ এবাৰ সংকল্প ল'ম যে সাম্ৰাজ্যবাদী শাসনৰ পৰা মুক্ত কৰাই অকল স্বাধীনতা সংগ্ৰামৰ উদ্দেশ্য নাছিল, জনসাধাৰণৰ শেষজন লোকৰ চকুৰ পৰাও চকুলো মুচি অন্ত্যোদয়ৰ আদৰ্শৰে অসমক এখন আধুনিক ৰাজ্য, ভাৰতবৰ্ষৰ পৰম বৈভৱৰ উজ্জ্বলতম শিখৰলৈ লৈ যোৱাৰ দৃঢ় সংকল্প, এইসমূহক বাস্তৱত ৰূপ দিবলৈ আমি নিশ্চয় একত্ৰিতভাৱে কাম কৰিম। তাকে আশা কৰি পুনৰবাৰ আজিৰ এই বিশেষ অধিৱেশনত মোক দুআষাৰ ক'বলৈ সুযোগ দিয়াৰ বাবে ধন্যবাদ জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছোঁ। ধন্যবাদ। শ্ৰী বসন্ত দাস। মাননীয়